উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন হৈ আছে। ইতিমধ্যে মুকলি সভা আৰম্ভ হৈছে, আপোনালোকে চাইছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সাংবাদিক তাৰপিছত প্ৰফেচাৰ বুদ্ধিজীৱীসকল আহি আমাৰ এই মঞ্চত উপস্থিত হৈছে। তেখেতসকলৰ পৰা আমি বিশিষ্ট ব্যক্তিসকলৰ পৰা আমি নিশ্চিতভাৱে আমি ভাষণ আমি শুনিম আৰু অনাগত দিনত আমি কেনেদৰে আগুৱাই যাম সেই বিষয়েও আমি চিন্তা চৰ্চা কৰিম। আপোনালোকে জানে যে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু নামৰ সংগঠনটো 2018 চনৰ 26 ডিচেম্বৰ তাৰিখে গুৱাহাটীত জন্ম হৈছিল বা গুৱাহাটীত প্ৰতিষ্ঠা হৈছিল। তাৰপিছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যি সংখ্যালঘু সম্প্ৰদায়ৰ যি ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ দাবীৰ স্বাৰ্থত বা অন্যায়ৰ বিৰুদ্ধে অত্যাচাৰৰ বিৰুদ্ধে এই লাঞ্ছিত বঞ্চিত শোষিত জনগোষ্ঠী বা মুছলমানসকলৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ দাবীৰ হকে বলিষ্ঠভাৱে মাত মাতি আহিছে আৰু অন্যায়ৰ বিৰুদ্ধে আমি সদায় সংগ্ৰাম অবিৰতভাৱে আমি কৰি যাম। যিদৰে বিগত সময়ত ৰাইজৰ সহায় সহযোগ পাইছোঁ, অনাগত দিনতো আমি আৰু অধিক ৰাইজৰ সহায় সহযোগী পাম বুলি আমি আশাবাদী।